So friends সকল স্বাগতম জনাইছো আমাৰ আসাম আনকি টেক ইউটিউব চেনেলত আশা কৰো সকলো খবৰ ভালে হ'ব সো ফ্ৰেন্ডস আজি মই আপোনালোকৰ বাবে এনেকুৱা WhatsAppৰ 5টা ফিচাৰ লৈ আহিছো যেহেতু আপোনালোকে নাজানে সো ফ্ৰেন্ডস জানিবৰ বাবে এই ভিডিওটো হেকৰলৈকে চাব মই লৈ গৈছো আপোনালোকৰ মোবাইল স্ক্ৰীনত আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব তেতিয়া আপোনালোকে এই ফিচাৰটো সুবিধা লাভ কৰিব পাৰিব সো ফ্ৰেন্ডস লেটস গো So friend প্ৰথম ফিচাৰ হৈ গল আপোনালোকে যদি এজনৰ লগত chat কৰি থাকে তো আপোনালোকে কিছুমান এনেকা হয় আপোনালোকে থাৰ্ড পাৰ্সন এজন আপোনালোকে কি কথা পাতিছে বুলি আমক তামক স্ক্ৰিনশ্বট বিচাৰে আৰু আপোনালোকে সেই স্ক্ৰিনশ্বট চাটটো কি কৰে আপোনালোকে তাৰ লগত কি কথা পাতিলে সেই স্ক্ৰিনশ্বটটো আপোনালোকে কি কৰে ধৰি লওক এটা থাৰ্ড পাৰ্সনক শেয়াৰ কৰে স্ক্ৰিনশ্বট মাৰি পিনে বহুত স্ক্ৰিনশ্বট মাৰি পিনে দিব লগিয়া হয় তো ফ্ৰেন্ড এনেকা আপোনালোকে ইয়াত কৰিব নালাগে আপোনালোকে এইটো ফিচাৰ যেটো ফিচাৰ WhatsApp দিছে হয়তো আপোনালোকে নাজানে তো মই আপোনালোক দেখাই দিছো সিম্পল আপোনালোকে ইয়াত থ্ৰীডট ক্লিক কৰিব থ্ৰীডট ক্লিক কৰাৰ পাছত ফ্ৰেন্ডস সকল আপোনালোক মোৰ অপচনত যাব মোৰ অপচনত যোৱাৰ পাছত আপোনালোকে দেখি পাইছে এক্সপোৰ্ট চাৰ্ট বুলি আছে আপোনালোকে কি কৰিব এক্সপোৰ্ট চাৰ্টটো ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত ফ্ৰেন্ডস সকল ইয়াত আপোনালোকে দেখি পাইছে ৱাইট মিডিয়া আৰু ইনক্লুড মিডিয়া তো আপোনালোকে যেতিয়া আপোনালোকে তাৰ লগত কি কথা পাতিলে আপোনালোকে সকলো মেছেজ ফটো যদি আপোনালোকে ইনক্লুড মিডিয়া কৰে আৰু যদি ৱাইট মিডিয়া কৰে তেতিয়াহলে আপোনালোকে ইয়াৰ পৰা A to Z আপোনালোকে ওপেনিংৰ পৰা এই ধৰি লওক আপুনি যাৰ লগত চাট কৰিলে সকলো মেছেজ কি হ'ব ইয়াত এক্সপোৰ্ট হৈ পিনে আপোনাৰ যেটো যাক দিব আপোনালোকে তাক সহজত দিব পাৰিব একো আপোনালোকে স্ক্ৰিনশ্বট কৰিব নালাগে তো মই আপোনালোকে ৱাইট মিডিয়া কৰি পিনে দেখাই দিছি ইয়াত ৱাইট মিডিয়া কৰাৰ পাছত আপোনালোকে এনেকা শেয়াৰ অপচন ওলাব আপোনালোকে ধৰি লওক থাৰ্ড পাৰ্সনক দিব খোজে তেতিয়ালে আপোনালোকে WhatsAppত বা এনেকা আৰু কিছুমান ফিচাৰ আছে আপোনালোকে ইয়াৰ পৰা শেয়াৰ কৰিব পাৰিব তো মই WhatsAppত শেয়াৰ কৰি পিনে ইয়াত দি দিছো ইয়াত দিয়া পাছত ফ্ৰেন্ডস সকল আপোনালোকে এনেকা আহি যাব ইয়াত অহাৰ পাছত আপোনালোকে txt ফোল্ডাৰ হৈ যাব আপোনালোকে সিম্পল ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত ফ্ৰেন্ডস সকল আপোনালোকে ক্ৰোম ব্ৰাউজাৰ ওপেন হ'ব বা আপোনালোকে html to zero viewers সো দেখিব খোজে আপোনালোকে সিম্পল ইয়াত ক্লিক কৰি পিনে আপোনালোকে ইয়াত দেখি পাব যে আপোনাৰ মই ধৰি লওক মই যাৰ লগত চাট কথা পাতিলো আপোনালোকে সকলো মেছেজ ইয়াত আহি যাব এনেকুৱা যদি আপোনালোকে ইনক্লুড মিডিয়া কৰে তো আপোনালোকে কি হ'ব মিডিয়া লগত ইয়াত ফটো চটো লগতে আপোনাৰ এনেকা আহি যাব তো আপোনালোকে ইয়াত দেখি পাইছে মই কাৰ লগত WhatsApp chat উইথ মই কাৰ লগত মেছেজ কৰিলো তাৰ নম্বৰটো শো হৈ গল আৰু আপোনালোকে ইয়াত এনেকুৱা যিমান ধৰি লওক মেছেজ কৰিলে আপোনালোকে সকলো দেখি সকল সেকেন্ড ফিচাৰটো হৈ গল যেতিয়া আপোনালোকে WhatsAppৰ প্ৰফাইল চেক কৰে তেতিয়াহলে আপোনালোকে ইয়াত স্ক্ৰিন কোডটো দেখি পায় আৰু মাই স্ক্ৰিন কোড থাকে আৰু স্ক্ৰিন কোড থাকে তো ফ্ৰেন্ডস সকল আপোনালোকে হয়তো নিশ্চয় ভাবে যে এইটো ফিচাৰ ওলাই পিনে আপোনালোকে ভাবিছে যে মোৰ WhatsApp কোনোবা হ্যাক কৰি লব বা আমুক তামুক সো ফ্ৰেন্ড তেনেকৈ একো টেনচন ল'ব কথা নহয় এইটো ফিচাৰ ধৰি লওক আপোনালোকে যদি বিজনেছমেন হয় তেতিয়াহলে আপোনালোকে কিছুমান কন্টাক্ট নম্বৰ মানে সেভ কৰিবৰ কাৰণে কি হল ফটোফট কৰিব লগিয়া হয় সময় নাথাকে কিছুমান তো কি হল ইয়াত আপোনালোকে আপোনাৰ WhatsApp স্ক্ৰিন কোডটো ওলাব আৰু ধৰি লওক আপোনাৰ ইয়াত মাই কোডটো থাকিব নেকা যদি আপোনালোকে ইয়াত স্ক্ৰিন কৰিলে স্ক্ৰিন কৰাৰ পাছত কি হ'ব আপোনাৰ যেটো কন্টাক্ট নম্বৰ ইয়াত থাকিব আৰু ফোন নম্বৰ তাৰ অটোমেটিকলি সেভ হৈ যাব তো এইটো ফিচাৰ হেতু কাৰণে ওলাইছে অবভিয়াসলি এইটো বিজনেছৰ বাবে ওলাইছে এনেকা একো টেনচন ল'বা মানে লোৱা কথা নহয় যেতে আপোনাৰ WhatsApp হ্যাক হৈ যাব বা আমুক তামুক তো আপোনালোকে হেতু এটা নিশ্চয় গম পালে যে এইটো ফিচাৰ কি হ'ব দিছে আপোনালোকে একো টেনচন ল'ব নালাগে আপোনালোকে ট্ৰাই কৰিও চাব পাৰিব আপোনালোকে কাৰোবাৰ কন্টাক্ট নম্বৰ ইজিলি সেভ কৰিব পাৰিব এইটো যে তো ফ্ৰেন্ডস সকল থাৰ্ড ফিচাৰটো হৈ গল আপোনালোকে কি কৰিব আপোনালোকে ইয়াত প্ৰফাইল WhatsApp যদি ওপেন কৰি ইয়াত থ্ৰী ডট দেখি পায় থ্ৰী ডট দেখি পোৱা পাছত আপোনালোকে ইয়াত দেখি পায় যে ষ্টেট মেছেজ বুলি আপোনালোকে হয়তো নাজানে যে এই মেছেজটো কেলে দিয়া আপোনালোকে ইয়াত দেখি যেতিয়া আপোনালোকে ক্লিক কৰে আপোনালোকৰ এনেকুৱা শো হয় তো আপোনালোকে হয়তো নিশ্চয় ভাবে যে এইটো মানে কি ফিচাৰ হয় আপোনালোকে হয়তো নাজানে তো মই আপোনালোক দেখাই দিছো ধৰি লওক মই এটা মেছেজ সিলেক্ট কৰি পিনে দেখাই দিছো ধৰি লওক মই এইটো মেছেজ ধৰিলো এটো ধৰি পিনে মই হল কৰি পিনে ইয়াত কি কৰিলো স্টাৰ্টত ক্লিক কৰি দিলো ইয়াত ক্লিক কৰাৰ পাছত বেক আহি যাব বেক হোৱাৰ পাছত আপোনাক সিম্পল ইয়াত ষ্টেট মেছেজটো ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে দেখি পাইছে ইয়াত সেভ হৈ গল যদি আপোনালোকে কিছুমানৰ লগত ধৰি লওক মেছেজ কৰে তেতিয়াহলে আপোনালোকে কি কৰিব কিছুমান পাৰ্সোনেল মেছেজ যদি আপোনালোকে এনেকা কৰি থব খোজে তেতিয়াহলে আপোনালোকে থব পাৰিব এনেকুৱা সেই যদিও WhatsApp চাটটো আপোনালোকে ডিলিট কৰি দিয়ে তেতিয়া আপোনালোকে ইয়াৰ পৰা চাব পাৰিব তো আপোনালোকে এটা নিশ্চয় গম পালে যে এইটো ফিচাৰ কেলে দিয়া আছে সো ফ্ৰেন্ডস সাইনৰ ফিচাৰটো হৈ গল আপোনালোকে সিম্পল সেটিংত যাব সেটিংত যোৱাৰ পাছত আপোনালোকে একাউন্ট এণ্ড প্ৰাইভেচি ইয়াত গুচি যাব প্ৰাইভেচিটো যোৱাৰ পাছত ফ্ৰেন্ডস সকল আপোনালোকে ইয়াত দেখি পায় ৰেড ৰিচিপিট বুলি থাকে তো আপোনালোকে হয়তো এই ফিচাৰটো কিছুমানে নাজানে তো মই আপোনালোকক জনাই দিছো ফ্ৰেন্ডস সকল যেতিয়া আপোনালোকে কাৰোবাৰ লগত যদি মেছেজ কৰে তো মেছেজ কৰাৰ পাছত যদি আপোনালোকে ইয়াত অফ কৰি থৈ দিয়ে ইয়াত অফ কৰাৰ পাছত যদি আপোনাক কোনোবা মেছেজ কৰে তেতিয়া আপোনালোকে মেছেজটো দেখে তেতিয়াহলে আপোনাৰ কি হয় ইয়াত শো নহব ব্লুটুথ যেটো আপোনালোকে কাৰোবাৰ মেছেজ দেখিলে ব্লুটুথ যেটো শো হয় তো হি গম নাপাব যে আপুনি তাৰ মেছেজ চাইছে বুলি
আৰু আপোনালোকে দুটা ইয়াত ছেটিং কৰিব লাগিব আপোনালোকে লাষ্ট চিনটো কি কৰিব নবডি কৰি ল'ব আৰু এইটো অফ কৰি দিব এইটো অফ কৰাৰ পাছত কি হ'ব আপোনাক যদি যোনে মেছেজ কৰিব সি গম নাপাব কাৰণ সি তাৰ মেছেজটো শ্ব' নহ'ব যিটো চাইছে বুলি ব্লু টিক শ্ব' নহ'ব আৰু কি হ'ব আপোনাৰ লাষ্ট চিন শ্ব' নকৰিব তেতিয়াহ'লে ই গম নাপাব যে আপুনি কেতিয়া তাৰ মেছেজ চাইছে বুলি বা আপোনালোকে তাৰ ধৰি লওক সি গমেই নাপাব যে আপুনি তাৰ মেছেজ চাইছে বুলি তো এইটো ইউজ কৰি পিনে আপোনালোকে এইটো ফিচাৰ তাৰ সুবিধা ল'ব পাৰিব লাষ্ট ফিচাৰ যেটো হৈ গ'ল আপোনালোকে দেখি পাইছে যে হোৱাটছএপত হয়তো ইয়াত ফিংগাৰপ্ৰিণ্ট থাকে তো আপোনালোকে কি কৰিব ফিংগাৰপ্ৰিণ্টটো লগাব পাৰিব আপোনাৰ হোৱাটছএপত যদি আপোনালোকে ফিংগাৰপ্ৰিণ্ট নাই মোবাইলত তেতিয়াহ'লে আপোনালোকে এইটো অন কৰি পিনে আপোনালোকে ইয়াত পিন ক'ডৰ চিষ্টেম পাব আপোনালোকে ইয়াত লগাব পাৰিব সো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব নাপাৰিব যদি আপোনালোকে এই চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব সো ফ্ৰেণ্ডছ আগৰ নেক্সট ভিডিঅ'লৈ ধন্যবাদ